কৃষিজীৱী পৰিয়াল ঘৰখনৰ বোৱাৰীয়ে পাৱাৰ টিলাৰ চলাই শাহুৱে কুৰমাৰীয়াৰ বাৰীত উৎপাদিত শাক-পাচলি পুত্ৰই বজাৰত বিক্ৰী কৰে। ডিমৌ স্বৰ্গৰ এইগৰাকী শাহু সোণাকী দাস আৰু বোৱাৰী পৰিস্মিতা দাসে মিলি কৰা এই বাম খেতিৰ বাৰীখনত নাই কি বন্ধাকবি, ফুলকবি, ব্ৰকলি, বিলাহী, মটৰ, জাতিলাও, নেবু আদি কৰি প্ৰতিটো পাচলি খেতি কৰি পৰিয়ালটোৱে বিভিন্ন বাধা নেওচি আগবাঢ়ি গৈছে। পৰিয়ালটো শাক-পাচলি খেতিৰে স্বাৱলম্বী হোৱা পৰিয়ালটোৱে কেতিয়াও পুৰুষ বা মহিলাৰ কামৰ মাজত দেখা নাই প্ৰভেদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিছুদিন পূৰ্বে অহা শিল বৰষুণে টচ কৰি থৈ যোৱা বাৰীখন পুনৰ গঢ়ি তোলাত ব্যস্ত এতিয়া পৰিয়ালটো। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ল'ৰাকেইটা সৰু হৈ থকা পৰাই খেতি পথাৰ কৰিছোঁ, প্ৰায় 60 বছৰ হৈ গ'ল বুলি ক'ব পাৰি আৰু। এতিয়াও নাতি নতিনা পু বোৱাৰী লৈ এইবোৰ খেতি পথাৰ কৰি আমাৰ মানুহজন অসুখীয়া, তেওঁ একো কৰিব নোৱাৰে। সেইকাৰণে আমি এইবোৰকে কৰি মেলি আমাৰ পৰিয়াল পোহপালন দি চলাই মেলি খাই থাকোঁ আৰু বছৰ ইভাগে আৰু বাৰিষা খেতি, খৰালি খেতি চববোৰে কৰোঁ আমি। এতিয়া আপোনালোকে মহিলাসকলে খেতি পথাৰত লাগে, পুৰুষসকলে বজাৰলৈ যায়। হয়, মহিলাই আমি আৰু বাৰীয়ে ঘৰে কৰোঁ আৰু পুলি পোলা ৰোৱা, গুটি গোটা দিয়া, গৰু ছাগলী আপডাল কৰা আৰু ল'ৰাকেইজন বজাৰলৈ যায়। অসুবিধা কি হৈছে? অসুবিধা এতিয়া আমাৰ কাৰেণ্টৰ অসুবিধা। পোহৰটো পালে চৰকাৰৰ পৰা আমি আৰু নথৈ ধন্যবাদ হ'ম আৰু সুখী হ'ম। কৃষি বিভাগৰ সহযোগিতা কেনেকুৱা? কৃষি বিভাগে যদি দয়া কৰি দিয়ে আৰু কিবাকিনি দিব পাৰিব। তেওঁলোকে এতিয়া মেচিন কিবাকিনি দিম বুলি কৈছে। এইটো পানী তলৰ পৰা ওলোৱা পুলিবোৰত দিয়াটো মেচিনটোৰ নাম পাহৰিলোৱে নহয়। মেচিন এটা তেওঁলোকে দিম বুলি কৈছে, এতিয়া কি কৰে আকৌ কেতিয়াকৈ দিব। মোৰ এতিয়া অহা 12 বছৰ হ'ল। তেতিয়াৰ পৰাই মই খেতিত লাগি আছোঁ, মাহঁতৰ লগত, ভাইটিহঁতৰ লগত আৰু এওঁলোকৰ লগতো কৰি আছোঁ সকলোখিনি। আমাৰ কাৰেণ্টৰ সুবিধাটো নাই। কাৰেণ্টৰ সুবিধাটো থাকিলে আমি বহুতখিনি কিবাকিবি কৰিব পাৰিলোঁ হয়। তথাপিতো আমি এতিয়া কৰি আছোঁ ওলকবি, ফুলকবি, বন্ধাকবি, বেঙেনা, জলকীয়া, আলু এনেকৈ সকলোখিনি আছে আৰু লগতে আমাৰ গৰুও আছে, ছাগলী আছে। আমি সকলোখিনি এনেকৈ পাম খেতি কৰি আছোঁ আৰু ফুলকবি, বন্ধাকবি এইবিলাক সকলো, জাতিলাও মানে ঘাঁহ লগাই দিছে, এনেকুৱা ডাঙৰ শিল পৰিছে মানে, আৰু টিংপাতো তেনেকৈ ক্ষতি হৈছে, ফুটাও ওলোৱাই দিছে। এতিয়া আপুনি পাৱাৰ টিলাৰ হাল বাইছে, আপোনাৰ মানুহজন ক'ত গৈছে? এতিয়া মই পাৱাৰ টিলাৰ হাল বালোঁ মানে মানুহজন বজাৰলৈ গৈছে। তেওঁ বজাৰলৈ গৈছে। এতিয়া পুলি লগাব লাগে, গুটি লগাব লাগে, সেইকাৰণে মাহঁতৰ লগত, ভাইটিহঁতৰ লগত এনেকৈ পাৱাৰ টিলাৰ চলাই মই সহায় সহযোগী কৰিছোঁ।